नमस्कार साथियों, वेलकम टू माय यूट्यूब चैनल बिकाश बिके। सो आज आम कथा पातिम आपनालोके घरते केनेকৈ चेस बनाब पारिब कोनो जिम नोजोवाকৈ कोनो पैसा खर्चा नकराকৈ तार কাৰণে কিছুমান এক্সাৰসাইজ আছে সেইবোৰ আপোনালোকৰ লগত মই শেয়াৰ কৰিবলৈ চেষ্টা কৰিম। सो ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। আপোনালোকৰ ফাৰ্ষ্ট এক্সাৰসাইজ হ'ব আপোনালোকৰ পুশআপছ। ইয়াতে এটা কথা কৈ দিব বিচাৰোঁ, আপোনালোকৰ ফাৰ্ষ্ট পুশআপ আপোনাৰ যোনটো পুশআপ বুলি কৈছোঁ সেই পুশআপটো আপোনালোকৰ চেষ্টৰ কাৰণে বহুত ভাল ৱৰ্কআউট। আপোনালোকে বেলেগ ৱৰ্কআউট কৰে নে নকৰে নাজানো, কিন্তু সদায় যদি আপোনালোকে 100টা 200টা যেটা পায় আপুনি পুশআপো যদি মাৰে তেন্তে আপোনালোকৰ এটা ভাল চেষ্ট এটা নিশ্চয় গ্ৰোথ হ'ব। সো আপোনালোকৰ ফাৰ্ষ্ট এক্সাৰসাইজ আপোনালোকক মই দেখাবলৈ লৈ গৈছোঁ। আপোনালোকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ ফাৰ্ষ্ট এক্সাৰসাইজ হ'ব আপোনালোকৰ চেষ্ট ৱৰ্কআউট। তাৰ কাৰণে আপোনালোকে হাতটো বহলত থৈ মেলি চাব পাৰে, হাতখন বহলত থৈ আৰামছে তললৈ লাহেকৈ যাব, লাহেছে তললৈ ওপৰলৈ উঠিব, লাহেছে তললৈ যাব, লাহেছে ওপৰলৈ উঠিব। এটা কথা কৈ দিব বিচাৰোঁ, আপোনালোকে যেতিয়া চেষ্টটো ওপৰলৈ উঠিব ইয়াত অকণমান মাছাজটো অনুভৱ কৰি ওপৰলৈ উঠিব, যেতিয়া তললৈ যাব পূৰা অনুভৱ কৰি ওপৰলৈ উঠিব। এনেকৈ এইটো দেখিছে চেষ্টটো অলপ মানে পাম্প হ'ব, যে চেষ্টটো জোৰ দি উঠিব। চ' চাব পাৰে এইটো এক্সাৰসাইজ আপোনালোকে যিমান পায় সিমান বেছি কৰিবলৈ চেষ্টা কৰিব, ৰেপিটেশ্যন বেছি উলিয়াবলৈ চেষ্টা কৰিব আৰু 3টা সেট মাৰিব। কথা কৈ দিব বিচাৰোঁ আপোনালোকক, এখন মেট মই আপোনালোকক ৰিভিউ কৰি দিছোঁ, আপোনালোকে গৈ মেলি চেকআউট কৰিব পাৰে। ভিডিঅ'টো মই দেখাই দিম আপোনালোকক, বহুত ভাল। আপোনালোকৰ এইবোৰত গা চা নখজুৱাব আৰু পাথৰ চাথৰ থাকিলে পিঠিত নুখুজিব। চ' এখন আপুনি ল'ব পাৰে। চ' ছেকেণ্ড এক্সাৰসাইজ হ'ব আপোনালোকৰ 2টা ইটা ল'ব, দেন আপোনালোকে শুই ল'লে তাৰপৰা লাহেকৈ ওপৰলৈ উঠাব। চ' মাছাজটোৰ পৰা কণ্টেক্ট কৰি মাৰিব, চাব পাৰে 1 চেষ্টত অনুভৱ কৰি চেষ্টত জোৰ দি উঠাব। চ' ষ্টাৰ্ট 1 এইটো আপোনালোকে ৰেপিটেশ্যন বেছি উলিয়াব আৰু সেট 3টা মাৰিব, কিয়নো ৱেটটো বহুত কম। আপোনালোকে ৰেপিটেশ্যন যিমান পায় 15-20 যিমান পায় সিমান ৰেপিটেশ্যন উলিয়াই মাৰিব পাৰিব। আৰু এতিয়া ছেকেণ্ড এক্সাৰসাইজটো হ'ব আপোনালোকৰ আকৌ অৰ্থৰ নিচিনা শুই ল'ব। এবাৰ ফ্লাই মাৰিম আমি। এইটোত কি কৰিব, লাহেকৈ তললৈ নিব, লাহেকৈ ওপৰত গৈ হোল্ড কৰিব অলপ দেৰি, আকৌ লাহেকৈ তললৈ নিব, আকৌ ওপৰত গৈ অলপ দেৰি হোল্ড কৰিব আৰু চেষ্টক জোৰ দি মাৰিব আৰু চেষ্টক অনুভৱ কৰিব। চ' 1 2 3 4 5 Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because এইটো এক্সাৰসাইজটো আপোনালোকে যিমান পায় সিমান ৰেপিটেশ্যন ল'ব চেষ্টা কৰিব আৰু 3টা সেট মাৰিব। তাৰপিছত আপোনালোকৰ নেক্সট এক্সাৰসাইজ হ'ব আপোনালোকক উঠি ল'ব। চ' ইয়াৰ কাৰণে মাৰিম আমি, ইয়াক অনুভৱ কৰি ওপৰলৈ উঠাব। এইটো যিমান পায় সিমান ওপৰলৈ। তাৰপিছত ইয়াত আপোনালোকে জোৰ দি উঠাব, চেষ্টটোত আপোনালোকে ফিল কৰি আৰু জোৰ দি উঠাব। চ' চাব পাৰে 1 can make me move. You can make me move. Can make me 7 8 9 10 আকৌ আপোনালোকে নেক্সট হাততে সেনেকৈ মাৰিব 1 can make me move. So alive, make it last forever. Stop in time, yeah, I'm surrendering. Hold tight,
সো আপোনালোকৰ নেক্সট এক্সাৰসাইজ হ'ব আপোনালোকৰ ডায়মণ্ড পুশ আপ আপোনালোকে কি কৰিব ডায়মণ্ড পুশ আপটো এবাৰ ডাইৰেক্ট মাটি লগাব নাই আপোনালোকে ইটাটো ইয়াত এনেকৈ থৈ ল'ব সো ইটাটো থৈ ল'লে তাত চেষ্টত জোৰ দি উঠাব চাব পাৰে চেষ্টটো লগালে চেষ্টটো জোৰ দি আপ এনেকৈ চেষ্টটো জোৰ দি আপ এইটো চেষ্টটো জোৰ দি আপ এনেকৈ আপোনালোকে লাগিব এনেকৈ এইটো ইয়াৰো আপোনালোকে 10টা 15টা 12টা সেনেকৈ নহয় যিমান পাৰে সিমান ৰেপিটেশ্যন বেছি ওলাই মেলি মাৰিবলৈ চেষ্টা কৰিব চ' এইবোৰ এক্সাৰচাইজ আপোনালোকে ঘৰতে কৰিব পাৰে কিয়নো বহুতো গাঁও ঘৰত জিমৰ সুবিধা নাই সেইবোৰ কি কয় এইবোৰ যদি বডি প্ৰচাৰ বনাব বিচাৰে তেন্তে এইবোৰ এক্সাৰচাইজ আপোনালোকে ঘৰতে কৰি মেলি এটা ভাল চেষ্ট ইনক্ৰিজ কৰিব পাৰিব গ্ৰ'থ ল'ব পাৰিব মাছালছখিনি অলপমান গ্ৰ'থ কৰিব পাৰিব আপোনালোকে ভাল দেখিব পাৰিব কাপোৰ চাপোৰ পিন্ধিলে মানে আপোনালোকক মই ট্ৰাইচেপ বাইচেপ এইবোৰ এক্সাৰচাইজো দেখাইছোঁ মোৰ ভিডিঅ'ত গৈ মেলি আপোনালোকে গৈ মেলি চেক আউট কৰি দিব মই তলত ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডি বিকাশ বিকে একেটা নামতে আছে তাতো গৈ মেলি ফ'ল' কৰি দিব চ' থেংক ইউ ধন্যবাদ টেক কেয়াৰ বাই বাই